শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল। আপোনালোক আটাইকে সন্ধিয়াৰ শুভকামনা জনালোঁ। বন্ধু বান্ধৱীসকল, লোকৰ মাজলৈ মই পুনৰ সৰাফুলৰ নতুন এটি অংশ লৈ আহিছোঁ। সৰাফুলৰ আজিৰ নতুন অংশটিৰ নাম হ'ল কেতিয়াবা মানুহ হেৰায়। শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, আহকচোন সৰাফুলৰ আজিৰ এই নতুন অংশটিলে আমি একেলগে আগবাঢ়োঁ আৰু অনুভৱ কৰোঁ সৰাফুলৰ অনুভূতিবোৰক। কেতিয়াবা মানুহ হেৰায়। কেতিয়াবা মানুহ হেৰাই যায়নে? নাই, মৃত্যুত হেৰুৱাৰ কথা কোৱা নাই। কোৱা নাই প্ৰেমিক প্ৰেমিকাৰ কথাও। এই যে এসময়ত খুব প্ৰিয় সংগী সময়ৰ কোলাত লাহে লাহে অচিনাকি হৈ পৰে। এই যে এসময়ত জীৱনটো টুকুৰা টুকুৰকৈ ভগাই লোৱা কোনোবা প্ৰিয় বন্ধু এদিন নোহোৱা হৈ যায় ব্যস্ততাৰ গৰ্ভত। এই যে এসময়ৰ খুব ৰসাল ৰঙীন বন্ধুৰ জাক এটা লাহে লাহে মাথোন চিনাকি হৈ পৰেগৈ। কেৱল হাই হেলতেই সীমাবদ্ধ হৈ ৰয় কথোপকথন। হয়নে এনেকুৱা? সিদিনালৈকে নতুন চোলা এটা ল'লেও প্ৰথমে খবৰ দিয়া বন্ধুজনে আজি হয়তো অকল জন্মদিনতহে মনত পেলায়। সিদিনালৈকে দিনটোত এবাৰলৈ লগ কৰা বন্ধুজনে হয়তো আজি ফেচবুকৰ ফটোতহে আপোনাৰ মুখ দেখা পায়। সিদিনালৈকে যাক বেলেগে আপোনাৰ খবৰ সুধিছিল, আজি হয়তো তেওঁ নিজেও আপোনাৰ খবৰ নাপায়। দুখ নাই কাৰো। এয়াই বাস্তৱ, এয়াই সময়। আমি আগুৱাব লাগিব, নতুনক আদৰিবই লাগিব। ৰৈ গ'লে নহ'ব। কিন্তু তাৰ মাজতো কেতিয়াবা ৰৈ চাবচোন। কোনোবা এটা ব্যস্ততাৰ আবেলি একাপ চাহ লৈ বহিবচোন। নালাগে, কাকো জনাব নালাগে। মাত্ৰ নিজেই এবাৰ উভতি চাবচোন। বহুকেইখন মুখে আমনি কৰিবহি। এজাক হাঁহিৰ খিলখিলনিয়ে কোবাই যাবহি। কথাখিনি পঢ়োঁতে অগাদেৱা কৰিছে নেকি দুই এখন মুখ? সিদিনাৰ প্ৰতিটো সময়ৰ সাক্ষী কোনোবা আজি কেনেকৈ আছে নাজানে বুলি সৰিছেনে হুমুনিয়া? বলকচোন আজি আবেলিটো সজাওঁ, ফোনটো উঠাওক, এবাৰ কথা পাতক তেওঁৰ লগত। নাই, মই এৰি অহা নাই বা বিচ্ছেদ হোৱা প্ৰেমৰ কথা কোৱা নাই। কৈছোঁ হয়তো আপোনাৰ প্ৰিয় বন্ধু নাই বান্ধৱীৰ কথাহে। এসময়ৰ আপোনাৰ প্ৰতিটো গোপন গল্পৰ একমাত্ৰ সংগী। কোনো কাৰণ নোহোৱাকৈ তেওঁলৈ এনেকৈ ফোন এটা কৰকচোন। খা খবৰ সুধি পুৰণি ভাল লগা স্মৃতিৰ পেৰাটো মেলকচোন। চাব, কিবা এটা ভাল লাগিব আপোনাৰ। লগতে তেওঁৰো। সময়ে আমাক খুব নিষ্ঠুৰভাৱে আগুৱাই নিয়ে। কিয় জানেনে? কাৰণ আমি সময়ক সুযোগ দিওঁ। কিন্তু কেতিয়াবা সময়ক ৰ'বলৈ দি চাবচোন। বুকুখন বহুখিনি পাতল হ'ব। পাৰিলে এতিয়া এবাৰ পুৰণি কাৰোবাৰ লগত কথা পাতিব। কাৰণ নতুন যিমানেই নাহক, পুৰণিৰ দৰে আমাক বুজি কোনেও নাপায়। মনত ৰাখিব, বৰ্তমানৰ কুৎসিত ৰূপটো কেৱল অতীতেহে সুন্দৰ কৰিব পাৰে। এতিয়া আবেলি, বেলি ঘূৰাৰ সময়। এবাৰ আপুনিও ঘূৰি
চাওকচোন, চাব আকাশখনৰ দৰেই ৰঙীন হৈ পৰিব মনটো। ধন্যবাদ।